হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকক তাৰমানে কি এটা মন্দিৰলৈ লৈ যাম বুলি ভাবিছোঁ। যিহেতু শাওণৰ মাহ পৰি আছে, সেই শাওণৰ মাহত মন্দিৰ দৰ্শন কৰাটো ভাল কথা বুলি জনা যায়। আৰু এইটো এনেকুৱা এটা মন্দিৰ যিটো মন্দিৰ বহুত তাৰমানে অলৌকিক বুলি প্ৰসিদ্ধ হৈ আহিছে। গতিকে সেই মন্দিৰটো আছে পাঠশালাত, আমি যাই আছোঁ। এয়া গাড়ীত উঠিম আমি, আৰু মোৰ লগত আছে আমাৰ জিন্তু। আমি দুয়ো সন্ন্যাসী মন্দিৰত যাম, দৰ্শন কৰিম। বৰবৰী দলংখন পালোঁ, মানে কি আমি ইয়াৰ পিছত বৰবৰী পাম, আপোনালোকক দেখুৱাই দিছোঁ। অকণমান মচলপুৰৰ নজৰাটো চাই লওক। এইটো হ'ল মচলপুৰৰ শিৱ মন্দিৰ। ইয়াত বাজাৰ বহে, আজি বাজাৰ বহিছে, চাব পাৰে। ইয়াৰ পৰা অকণমান গ'লে পাম শিলবাৰী, আৰু চিধা এইটো ৰাস্তাটো ইমান ঠিক নহয়। ৰাস্তা ঠিক আছে, এইটো শিলৰ ৰাস্তা হয়। গতিকে আপোনালোকে আহিলে নলবাৰী হৈ আহিব, পাঠশালাত নামিব। পাঠশালাৰ পৰা 30 টকা 40 টকা ভাড়া ল'ব, শিলবাৰীলৈ ডাইৰেক্ট টেম্পো পাব। এইবিলাক এইটো ৰাস্তাতে মচলপুৰ হয়, চিধা এইটো ৰাস্তাতে গ'লে আমি শিলবাৰী পাম। ৰাস্তা ঠিক নহয়, ইমান ঠিক নহয় ৰাস্তাটো, শিলৰ ৰাস্তা হয়। ঠিক আছে, তে চাই থাকোঁ ভিডিঅ'। ইয়াৰ পৰা অকণমান দূৰ, মোটামুটি আৰু 10 কিলোমিটাৰমান হ'ব। তাৰপাছত পাম আমি শিলবাৰী, আৰু তাত আছে এই মন্দিৰটো, নামটো হ'ল সন্ন্যাসী মন্দিৰ। এইখন হ'ল আমাৰ আৰক্ষী থানা মচলপুৰত। গতিকে আপোনালোকে চাই থাকক। ইয়াত তাৰমানে ভেকচিন ল'ব মানুহ আহি আছে, কৰোণাৰ ভেকচিন ল'বলৈ। চাওক, আমি হাৱে হাৱে আহি আছোঁ। কি মজা, ধুনীয়া নাজাৰা, চাই লওক। ইয়াৰ পিছতে আমি অকণমান আগত আছে সন্ন্যাসী মন্দিৰ পামেই আৰু। ঠিক আছে, আপোনালোকে চাই থাকক ভিডিঅ'ত। এইটো হৈছে আমাৰ সন্ন্যাসী মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। সন্ন্যাসী মন্দিৰৰ ভিতৰত গ'লে প্ৰথমতে এইখন দেখা পাব। ইয়াৰ ভিতৰত গ'লে আপোনালোকে মেইন মন্দিৰটো দৰ্শন কৰিব পাৰে। আগতে মানে এইখন নাছিল, এতিয়া নতুনকৈ এইখন বনাইছে। নিশ্চয় আপোনালোকে আহক, আহিলে এইখন দেখা পাব। আমি এতিয়া গেটখনৰ পৰা ভিতৰত সোমাই আহিলোঁ। অহাৰ পিছত আমি এইটো দেখা পাইছোঁ, ভোলে বাবা আৰু নন্দী আছে। আগতে এইবিলাক নাছিল, এতিয়া নতুনকৈ দিছে। আমি অহাৰ লগে লগে আগতে গণেশ মন্দিৰটো নাছিল, এইটো হ'ল গণেশ মন্দিৰ। এই গণেশ মন্দিৰত প্ৰথমে সেৱা কৰিব, তাৰপিছত মহাদেৱৰ পৰিক্ৰমা কৰিব। এইটোত সেৱা কৰি আছে মানুহবিলাকে গণেশ মন্দিৰত, আমিও সেৱা কৰিলোঁ ইয়াত। ইয়াৰ পিছত আমি ভিতৰত আহিলোঁ, মানে তাত চাকি জ্বলাব নিদিয়ে আৰু। ভিতৰত আহিলোঁ, আহি কিনে আমি ইয়াত উঠি যাই আমি ইয়াত চাকি জ্বলাম। কিন্তু যাই আমি দেখিলোঁ যে কি ইয়াত চাকি জ্বলোৱা জেগা নাই। এনেকুৱা মানুহ হৈছে, তাৰমানে যে আচৰিত বহুত মানুহ হৈছে, যে সোমবাৰ ন, সেইটো কাৰণে বহুত মানুহ হৈছে। চাকি জ্বলাব জেগা নাই। আমি আগত যাই কিনে চাকি জ্বলালোঁ। এইটো ভিডিঅ' বাৰু দিয়া নাই, কিন্তু মানুহ চাওক আপোনালোকে, ইমান মানুহ। ইয়াত আপোনালোকে ৰুমালো বান্ধিব পাৰে, বহুতৰ তাৰমানে মনোবাঞ্ছিত ফলটো পূৰণ হয় বুলি কয় ইয়াত ৰুমাল বান্ধিলে। আৰু আগত আছে শিৱলিংগটো, তাত আমি গাখীৰ ঢালিলোঁ, সেইটো ভিডিঅ' কৰা নাই। বাকী ইয়াত চাকি আৰু ধূপ জ্বলোৱা হয়। আপোনালোকে আহক, আহিলে মন্দিৰটো আৰু ডাঙৰকৈ বনাই আছে, আহিলে আপোনালোকে দেখা পাব। বহুত ভাল লগাকৈ তাৰমানে এইটো সৃষ্টি কৰা হৈছে বস্তু। হেল্ল' বন্ধু বান্ধৱীসকল, এতিয়া কি হ'ল মানে কি, মন্দিৰটোত আপোনালোকে বেয়া নাপাব, ভালকৈ মানে কি ভিডিঅ' কৰা নহ'ল। মানে কি তাত এলাও নাই ভিডিঅ' কৰা, মানে কিবাকৈ এটা স্ক্ৰিপ্ট উঠাই আনিছোঁ। আৰু আপোনালোকক ক'লোঁ যে মন্দিৰটোৰ বিশেষত্ব এই হ'ল যে, মানে কি প্ৰথমে এডাল আহঁত গাছ আছিল তাত। সেই আহঁত গাছডাল থকাৰ সময়ত JCB দি সেই আহঁত গাছডাল উঠাব খুজিছিল, কিন্তু কি হ'ল, আহঁত গাছডাল উঠাব খোজোঁতে JCB তাত লাগি ধৰিছে। এই মন্দিৰটোৰ হ'লে বিশেষত্ব। তাৰপিছত কি হ'ল, JCB যিজন মালিক আছিল, সেই মালিকজনে এই মন্দিৰটো বনাই দিছে। আৰু এতিয়া মন্দিৰটো বহুত ডাঙৰ কৰিছে।
আপোনালোকে যদি আহে এই মন্দিৰটোত নিশ্চয় দৰ্শন কৰিবলৈ আহিব। ইয়াত দুটা এটা স্ক্ৰিপ্ট আছে, সেইখিনি চাই ল'ব। আৰু তাত বহুত মানুহ হৈছে আজি, বহুত গৰম, সেইটো কাৰণে ভালকৈ ভিডিঅ' কৰা নহ'ল। ভুলভ্ৰান্তি হ'লে আৰু মাফ কৰি দিব। মোৰ লগত আছে জিন্তু, তেওঁ মোৰ লগত গ'ল। তাত আমি কিবা খালোঁ আৰু খাই কিনে আহিলোঁ আৰু এতিয়া ঘৰত যাওঁ আৰু প্ৰসাদ অকণমান লৈ। আপোনালোকে আহিলে পাঠশালাত নুমিব, পাঠশালাৰ পৰা শিলবাৰী বুলি ক'ব, ডাইৰেক্ট মন্দিৰটোত নুমাই দিব সন্ন্যাসী মন্দিৰ। নামটো হ'ল সন্ন্যাসী মন্দিৰ। ঠিক আছে, বাই বাই।